তই ইয়াতে বহি থাক, বাপুকণ আহিলে বাপুকণৰ লগত গুচি যাবি। গাঁৱলৈ যাবলৈ ওলাইছো, গৈ চাগে ভালেই লাগিব। কৃষ্ণ বাপুখনটো ক'ত বা থাকিল? এইফালৰ পৰাই আহেনে সিফালৰ পৰাই আহে? আইতাজনী দেখোন ৰাতিপুৱাৰ পৰাই বহি আছে। ল'ৰাটো বৰ মৰম লগা। বেলি লহিয়ালে, বাপুকণ বা কেতিয়া আহি ওলাইহি? খুৰী, ইমান ৰাতি হ'ল এতিয়ালৈকে ইয়াতে বহি আছে যে? আপুনি ক'ৰবালৈ যাব? বাপুকণ আহি আছে তাৰমানে, মোক বোলে গাঁও ঘৰলৈ লৈ যাব, সেইকাৰণে বহি আছো। ইমান দেৰি হ'ল, আহিব জানো? আহিব আহিব আহিব, মোৰ ল'ৰাই কৈছে নহয়, আহিব। আইতা উঠক, মই দোকান খোলো। কোন? বাপুকণ নেকি? মই বাপুকণ নহয়, আৰু ইয়াত কোনো বাপুকণ চাপুকণ নাহে। যাওক, আমাৰ দোকানৰ পাছফালে জুপুৰি ঘৰ এটা আছে, তাতে শুই থাককে, যাওক। গাঁৱলৈ পঠিওৱাৰ চলেৰে ল'ৰা বোৱাৰে মোক ঘৰৰ পৰা উলিয়াই দিলে। আইতা, তোমাক বহুত দিনৰ পৰা এখন দোকানৰ সন্মুখত বহি থকা দেখিছো, আৰু তুমি ইয়াতো বহুত দিন আছা। তোমাৰ ঘৰ নাই নেকি? ঘৰ বোলোতে এখন আছিল পাই, এজনী মৰম লগা নাতিনী, ল'ৰা বোৱাৰী। ল'ৰা বোৱাৰীয়ে মোক ঘৰৰ পৰা উলিয়াই দিছে। শুন, তুমি ইয়াত অকলে কেনেকে আছা? কি খাইছা? বহু দিন হ'ল একো এটাই খাবলৈ পোৱা নাই। পানী অকণ আনি দিবা। ৰ'বা, আনি দিছো।
এয়া লোৱা। আইতা, কালিলৈ মই তোমাৰ কাৰণে কিবা খোৱা বস্তু আনিম দেই। এতিয়া মই আহো, নহলে মায়ে চিন্তা কৰি থাকিব। যোৱা শুন, যোৱা। বেচেৰি আইতাজনীক কেনেকৈ সহায় কৰা যায়? জেছিকা, তোমাক এটা কথা ক'বলগীয়া আছিল নহয়। কি কথা ৰিয়ান? আমাৰ ঘৰৰ ওচৰত নহয় এজনী আইতা বহুত দিনৰ পৰা এখন দোকানৰ সন্মুখত বহি আছে জানা। কি কোৱা? আইতাজনীৰ ঘৰ ক'ত? ঘৰ ক'ত নেজানো, কিন্তু বেচেৰি আইতাজনী বৰ দুখত থাকে। কি হৈছে আইতাজনীৰ? আইতাজনীক বোলে ল'ৰা আৰু বোৱাৰীয়েকে ঘৰৰ পৰা উলিয়াই দিছে। ইমান বেয়া মানুহ থাকেনে? নিজৰ মাককো এনেকে ঘৰৰ পৰা উলিয়াই দিয়ে। মোৰ কিন্তু আইতাজনীৰ কথা ভাবি কান্দিব মন গৈছে। তাকেই, মোৰো বহুত দুখ লাগিছে জানা। আইতাজনীৰ কাৰণে কিবা এটা কৰিব পৰা হ'লে। মই কৰিলোৱেই। কি কৰিলা ৰিয়ান? মই আইতাজনীক সহায় কৰিবলৈ এখন পোষ্টাৰ লিখিছো। তাত মই আইতাজনীক সহায় কৰিবলৈ সকলোকে ৰিকুৱেষ্ট কৰিছো। সেইকাৰণে তুমি মোৰ ভাল ফ্ৰেণ্ড ৰিয়ান। তুমি বহুত ভাল। থেংক ইউ। তুমি মোক আইতাজনীৰ কাষত লৈ যাবানে? ঠিক আছে, কাইলৈ স্কুল ছুটি হোৱাৰ পিছত তুমি আমাৰ ঘৰলৈ আহিবা, আমি একেলগে যাম। এগৰাকী অসহায় আইতাক নিজৰ ল'ৰা আৰু বোৱাৰীয়েকে ঘৰৰ পৰা উলিয়াই দিছে। আইতাজনীক সঁহাৰিৰ প্ৰয়োজন। আমি সকলোৱে মিলি সহায় কৰা উচিত। ঠিকনা কলিতা দোকানীৰ পিছফালৰ জুপুৰি ঘৰটো। ধন্যবাদ। কোনোবা আহিছে নেকি? কোন কোন আহিছে? এখন আইতা, এইটো খাব দেই। তুমি কোননো? মই ভাস্কৰ আইতা। আহোঁ দেই, এইটো খাব। ভাস্কৰ? আহোঁ। কোন ভাস্কৰ বা? ক'ৰ বা ল'ৰাটো? আইতা, পানী বটলটো লওকচোন। বহুত ধন্যবাদ দেই বাপু। হ'ব আইতা। আইতা, এয়া লওক। ইমান যে যত্ন লৈছা, এইবিলাক যে দি আছা, তোমালোক কোন বাৰু? মই বিশাল আইতা। বাপু, কুশলে থাকা। আংকল, আগৰ গেটখনত ৰখাই দিব দেই।
জেচিকা কি খবৰ? ভাল আণ্টি, আপোনাৰ? আছো দিয়া ভালে। আণ্টি ৰিয়ান আছেনে? আছে। ক'ৰবাত যাবা নেকি তোমালোকে? নাই, এনে আমি অলপ খেলিবলৈ যাম। মুনু, মা জেচিকা আহিছে। ব'লা ব'লা মা যাওঁ। বেছি দূৰত নাযাবা আণ্টি, দেই। আহো দেই। জেচিকা, তোমাৰ আইতা আছেনে? আছে ৰিয়ান, আইতাই মোক খুব মৰম কৰে আৰু ময়ো আইতাক খুব মৰম কৰোঁ। কিন্তু এতিয়া আইতা কেইদিনমানৰ কাৰণে গাঁৱৰ ঘৰত গৈছে। আইতা, আইতা কোন? তুমি? কোন? কোন? জিয়া মা? কোনজনী অ? তোমাক এনে কোনে লৈ আহিছে আইতা? তুমি কেনেকে আহিলে ইয়াতে আইতা? মোৰ ভাগ্য ইয়ালৈ লৈ আহিছে সপোনজনী। মোক গাঁও ঘৰলৈ নিম বুলি ইয়াতে এৰি থৈ গৈছে সপোনজনী। জেচিকা, এয়া তোমাৰ আইতা? ৰিয়ান, এই দুৰ্ভগী এজনী মোৰে আইতা। মই মা পাপাক জেচিকা, কোনজনী? জেচিকা, কোনজনী অ? জেচিকা, কোনজনী? জেচিকা, জেচিকা। পাপা, মা, পাপা। কি হ'ল জিয়া মা? ইমান কিয় উধাটো খাই আহিছা? কি হ'ল জীয়ামা? আইতা ক'ত গৈছে? আইতা ক'ত থৈ আহিছে তোমালোকে? আইতা? আইতা গাঁৱৰ ঘৰলৈ গৈছে? কিয় সুধিছা তুমি? পাপা, তুমি? তোমালোক কিমান মিছলীয়া। তোমালোকে কেনেকে আইতাক? তই ৰাতিপুৱাৰ পৰা এই পেপাৰে পঢ়ি থাকিবি নেকি? হা? এই ৰাতিপুৱাৰ পৰা দিনটো দেখিছো যেতিয়া আহো পেপাৰে পঢ়ি থাকো। আৰু বেলেগ কাম চাম নাই নেকি ঘৰত? কাম ব্ৰেকফাষ্ট বনোৱা, ঘৰ চাফা কৰা, এইবিলাক কাম নাই? মই কৰিম নেকি এইবিলাক কাম? আছে নে কোনে বোপাই। কৰিব? ঘৰৰ পৰা বাহিৰলৈ গৈ ইনকমো কৰিম, ঘৰখনো চলাম, চব আমিয়ে কৰিব লাগিব। একদম মানে মূৰটো নষ্ট কৰি পেলাই মানে। অবিনাশ, তোমাৰ কাৰণে মই আজি মাক ঘৰৰ পৰা বাহিৰ কৰি দিবলগীয়া হৈছে। আৰু আজি তোমাৰ কাৰণে মই ছোৱালীৰ আগত নিজ হ'বলগীয়া হৈছে। অবিনাশ,
কি কৈছা এইবিলাক? তুমি ওলাই যোৱা, কি? ওলাই যোৱা এখন ঘৰৰ পৰা। মোৰ তুমি কাৰণে ওলাই যোৱা বুলি কৈছো নহয়, ওলাই যোৱা এখন ঘৰৰ পৰা। কি কৈছা? পাপা! আইতাক ঘৰৰ পৰা উলিয়াত মা যিমান দায়ী, তুমিও সিমানে দায়ী। এইখন ঘৰত যেতিয়ালৈকে আইতাক ঘূৰাই নানা, ময়ো এইখন ঘৰত নাথাকো। জিয়ামা, জিয়ামা। নাকান্দিবা মা, নাকান্দিবা। আমি আইতাক ঘূৰাই আনিম নহয়, আকৌ আগৰ নিচিনাকে আমি সুখেৰে থাকিম। নাকান্দিবা চাওঁ, নাকান্দিবা। আইতা, আইতা, সোণজনী, আইতা। মা, 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 তোক মই বহুত কষ্ট দিছো মা, মোক ক্ষমা কৰি দে মা। মই তোক অকণো বেয়া পোৱা নাই অ সোণ। তই মোক কলিজাৰ টুকুৰা অ। মা, মই তই বল মা, বহুত কষ্ট দিছো অ। ঘৰলৈ বল মা। তুমি ঘৰলৈ নগলে ময়ো তোমাৰ লগত ইয়াতে থাকিম। অভিমান এৰ মা। সদায় লগ পাবা নহয় মোক, চাবলৈ আহিবা, লগ পাবলৈ আহিবা। বল মা, ঘৰলৈ বল মা, মোক ক্ষমা কৰি দে মা। বল মা, ঘৰলৈ যাওঁ বল। নালাগে ইমানখিনি। ব'লা আইতা, ব'লা ঘৰলৈ ব'লা। মোক ক্ষমা কৰি দে মা, ঘৰলৈ বলচোন মা। আহ মা, আহ, বল। এয়া আজিৰ সমাজ। নিজৰ ল'ৰা ছোৱালীয়ে জন্মদাত্ৰী মাকক ঘৰৰ পৰা উলিয়াই দিয়াত অকণো কুণ্ঠাবোধ নকৰে। কিন্তু এইখন সমাজতেই ৰিয়ান জেছিকাহঁতৰ নিচিনা নিষ্পাপ শিশুৱে মৰম ভাল পোৱাৰ সংজ্ঞা বুজি পায়।